নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান বৰ ভাল নহয়, গাটো চৰ্দিটো ভাল পোৱাই নাই ভালকৈ। তাকে ভাবিলোঁ আজি পকৰীকে বনাওঁ দাইলৰ। আহকচোন মই কেনেধৰণে বনাইছোঁ চাওঁগৈ। মই দাইলখিনি ভিজাই থৈছিলোঁ 2 ঘণ্টামান আগত। হৈ গ'ল। এতিয়া মিক্সিত এনেকৈ জলকীয়া আৰু আদা দি পেলাই জলকীয়া অকণ সৰহকৈ দিছোঁ, পিচি ল'ম। এয়া হৈ গ'ল পিচি। এতিয়া আৰু পিঁয়াজ কাটি দিছোঁ পাতল পাতলকৈ। পিঁয়াজ 2টা দিছোঁ, পিঁয়াজ পাতো দিছোঁ। এতিয়া ঠাণ্ডা দিনত পিঁয়াজ পাত খাই ভাল লাগে। এয়া তাতে নিমখ দিলোঁ, অকণ হালধি, অকণমান জলকীয়া গুড়ি, অকণমান বেকিং দিছোঁ কোমল হ'বৰ বাবে, নহ'লে বৰ টান হৈ যায় যে। তাৰপিছতে এতিয়া ভাল ধৰণে এনেকৈ মিলাই ল'ম। কেৰাহী ফালে পাতি থৈছোঁ, তেলো দিলোঁ, তেল গৰম হ'ল। এতিয়া এই পকৰীকেইটা মই হাতেৰে দিছোঁ। হাতেৰে দিলে মই খাই ভাল পাওঁ, ফুলি ফুলি যায়। চামুচে দিলে বৰ চেপেটা হৈ যায়। এনেধৰণে ভাজি ল'ম আৰু গোটেইখিনি। ঠাণ্ডা দিনত এনেও পকৰী খাই ভাল লাগে, জ্বলা পকৰী। তাৰ উপৰিও গাটো বৰ ভাল নাই যে, চৰ্দি তৰ্দি হৈ আছে, কি খাওঁ লাগি থাকে জ্বলা বস্তু। তাকে ভাবিলোঁ পকৰী কেইটামানকে বনাওঁ দাইলত। ছোৱালীজনীও চৰ্দি লাগি আছে, সন্ধিয়া চাহ খাব। এয়া হৈ গ'ল। এনেকৈ ধৰণে মই গোটেইখিনি পকৰী ভাজি ল'লোঁ। এয়া চাওকচোন, হৈ গ'ল। এতিয়া অকণমান চাট মছলা ওপৰতে ছটিয়াই লৈছোঁ, খাবলৈ টেষ্ট লাগে চাট মছলা দিলে। মই এনেধৰণে পকৰীখিনি বনাই ল'লোঁ। জ্বলা পূৰা দিছোঁ, জলকীয়া। তাৰপৰা এতিয়া চাহকণ খাই আছোঁ। ইমান ভাল লাগিছে খাই, গাটো একদম ভাল নাই, চৰ্দি কাহ। ঠাণ্ডা পকৰী খাই বৰ মজা লাগে, খালি জ্বলা দিব লাগে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কালি আকৌ লগ পাম নতুন ভিডিঅ' এটা লৈ। বাই বাই।